দৰং ওদালগুৰি যিটো লোকসভা অহা 26 তাৰিখত হ'ব, আজি 20 তাৰিখ। এই নিৰ্বাচনত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া জিকিব, সেইটোতো চিয়'ৰ হৈ গ'ল। ডিফাৰেঞ্চটো এনেকুৱাই হ'ব, 2 লাখমান হ'ব। দিলীপ শইকীয়াক ভোট নিদিয়ে আৰু কংগ্ৰেছক ভোট নিদিয়ে। কোনো ৰাইজে ভোট নিদিয়ে, কোনো ৰাইজে ভাল নাপায় দিলীপ শইকীয়াক। পাব পাৰে সি 1 লাখ মতন, 1 লাখ 2 লাখ মতন পাব পাৰে, কিন্তু ডিফাৰেঞ্চটোৱে আমাৰ 2 লাখমান হ'ব। আমি 100% জিকি আছোঁ। মই কেনেকৈ জিকি আছে সেইবিলাক কথাটো মই ৰাইজক জনাই দিছোঁ, কি হিচাপত আমি জিকি আছে, এই হিচাপতে আছে দেই। ইউ পি পি এলৰ কথা শুনি ল'ব। ইউ পি পি এলটো চৰকাৰ নাথাকিব বুলি ইউ পি পি এলৰ লিডাৰসকলে জানে, আৰু আপচু লিডাৰসকলেও জানে। বেছি দিন নাই, সেইকাৰণে ইহঁতে নিজৰ ভিতৰত আলোচনা কৰি আছে যে যিমান পাৰে খাই লওঁ ভাই, এতিয়াই খামাই লওঁ, ভৱিষ্যত আৰু সময় নাই। 6 মাহ 7 মাহহে আছে, ইয়াৰ পিছত আৰু সুবিধা নাই। এই ইউ পি পি এলে কোকৰাঝাৰ লোকসভাত নিজকে এইটো 100% কাটাম, আৰু ইউ পি পি এলে জানে যে দিলীপ শইকীয়া ডাঙৰীয়াক সহায় কৰিব নোৱাৰে এই দৰং ওদালগুৰিৰ ক্ষেত্ৰত। ইয়াতে স্পষ্ট যে ইউ পি পি এল আৰু বিজেপিৰ মাজত যে যিটো এলায়েন্স, এইটো ফাটাফাটি যে হ'বলৈ গৈ আছে, এইটো একদম স্পষ্ট জানে প্ৰমোদ বড়োৱে। আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত যিটো মিটিং কৰি আছে, এইবিলাক চব নাটক। দিলীপ শইকীয়া কৈছিলে, দিলীপ শইকীয়া নাই, আমাৰ বি পি এফৰ কাৰণে নৱসৰণীয়া কেণ্ডিডেট দিব পৰাটো, কেণ্ডিডেট দিব পাৰা নোৱাৰা সেইটো বেলেগ কথা, কিন্তু আমাৰ এই 2024 যিটো নিৰ্বাচন, MP নিৰ্বাচন, সেইটো বেলেগ। আমাৰ এইটো হীৰা সৰণীয়াৰ লগত কম্পেয়াৰ কৰা নাযায় আমাৰ। নাই, এইটো এতিয়া নহয়। এতিয়া আমি BTCতো চৰকাৰত নাই, দিছপুৰতো নাই, দিল্লীতো নাই। আমাৰ ৰিজাল্টটো আহক, ইয়াৰ পিছত আমি দলে চিন্তা কৰিব।